চাহ বনাগে বহুত মানুহ আছে আমি ছখন গাড়ী আহিছো চাহ খাব লাগে চাহ বনাগে বহুত মানুহ আছে আমি ছখন গাড়ী আহিছো সেইকাৰণে এতিয়া নালাগে বেছি মুচুক ওলাই সবাই নিজৰ আপোন ঘৰখন বানে ধ্বংস কৰাৰ পাছতো সাহায্য দিবলৈ অহা দলক চাহ আৰু ভাত খাবলৈ উৎকণ্ঠাৰে আহ্বান জনাইছে এইগৰাকী মহিলাই। ইমান দুখৰ মাজতো অতিথি পৰায়ণ কৰিবলৈ পাহৰা নাই মহিলাগৰাকীয়ে। এওঁৰ দৰে অন্তৰ খোলা সহজ সৰল মানুহ এই পৃথিৱীত লগ পাবলৈ বহুত কঠিন। সঁচাকৈ আমাৰ মানুহবোৰ বহুত সহজ সৰল, নিজৰ ভীতি মাতি সকলো শেষ, তথাপিও চাহ একাপ যেন যাচিছে। বলিয়াবানে সকলোকে শেষ কৰি দিয়াৰ পাছতো এই মহিলাগৰাকীয়ে কোৱা চাহকাপ আৰু ভাত সাজৰ মাজত যেন কিমান আন্তৰিকতা সোমাই আছে। তাতে আকৌ মহিলাগৰাকীৰ মুখত এটি মিচিকীয়া হাঁহি। এনেহেন বিষাদৰ মাজত আপুনি বহুত ডাঙৰ চিন্তা কৰিছে, এক বুজাব নোৱাৰা অনুভৱ। সঁচাকৈ মানৱীয়তা আজিও সমাজত জীয়াই আছে। ভালে থাকক, সুস্থ থাকক, তাৰেই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। আপুনি যে ক'লে যে ভাত বনাই দিম বুলি সঁচাকে বনাই দিম চাহ বনাগে বহুত মানুহ আছে আমি ছখন গাড়ী আহিছো চাহ খাব লাগে চাহ বনাগে বহুত মানুহ আছে আমি ছখন গাড়ী আহিছো সেইকাৰণে এতিয়া নালাগে বেছি মুচুক ওলাই সবাই নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেণ্ডিং আছাম।